এইখন এখন সুজুকিৰ দুচকীয়া বাহনৰ ডিলাৰ এখন হয়, অল্পনা সুজুকি, ঠিক বেজ কলেজৰ সন্মুখতে। তো ইয়াত আমি চাই আছোঁ আজি। তো ইয়াত আজি আপোনালোকে এটা বিশেষ ধৰণৰ ভিডিঅ' এটা দেখা পাব, তো চাই থাকক। আজি এইটো মানে অলপমান বেলেগ ধৰণৰ ভিডিঅ', মানে ব্লগ টাইপৰ এনেকুৱা নহয়, মানে একদম মানে ভিডিঅ'টো চাব কি দেখাই আছোঁ। মানে এজন গ্ৰাহকে গাড়ী এখন ল'ব, মানে খুচুৰা পইচাৰে ল'ব, গোটেইখিনি খুচুৰা বস্তা এটা মই ফটোত দেখিছোঁ, এতিয়ালৈকে দেখা পোৱা নাই। বস্তাটো চাম, মানুহক তাই ফটো এটা দিছিলে, বস্তাত খুচুৰা পইচা লৈ আহিছে। তো কিমানমান পইচা চাম, কিমান কি হয় দেখাই আছোঁ। কিমান বস্তাটো আহি আছে, দাংবাৰ কাৰণে ঠেলা চেলা মাতব লাগব পাৰে। এইটো পইচাখিনি আহি গৈছে, মানে এইখিনি আপুনি একটাই দাংব নোৱাৰে, মানে ইমান ৱেইট আছে, মানে আপুনি 2জন 3জন মানে ধৰিহে দাংব আছে। তথাপিও ওজন আছে যে মানে ইয়াত বহুত ধৰণৰ পইচা আছে, 1 টকা 2 টকা 5 টকা 10 টকা 20 টকালৈকে আছে। কেইটামান 20 টকাও আছে ইয়াতে, কম পইচা নহয় কিন্তু। তুমি খালি বস্তাটো একবাৰ দাঙিছা, দাঙব পৰা না দাঙিছা একবাৰ, একবাৰ দাঙিছা, একবাৰ দাঙিছা। আৰু পইচাখিনি ইয়াত থ'ব লাগিব, গোটেইখিনি পইচাখিনি চাইড কৰি। এই পইচা একদম পইচাৰ বৰষুণ হৈ গৈছে, পইচাৰ বৰষুণ। সকলোকে মানে একদম চব পইচা গণাত ব্যস্ত, চবে গণি আছে, নিজৰ গোটেইখিনি পইচা গণি আছে। মানে পইচাখিনি প্ৰথম বেলেগ কৰি আছে, তাৰপাছত পইচাখিনি গোটেইখিনি এক্সট্ৰা কৰিব, মানে গণিব পইচা। পইচাৰ পাহাৰ চাওকহে, পইচাৰ জীৱনত প্ৰথমবাৰ দেখিছোঁ ইমান পইচা, ইমান মানে খুচৰা পইচা একেলগে, ইমান প্ৰথমবাৰ। কিমান ঘণ্টা লাগব ইমান কমতে? এই মোৰ ভাগত মই গণিছোঁ এইখিনি, মোৰ হ'ব আৰু। মানে অসমত কিজানি মই জানাত কিজানি প্ৰথমবাৰ এনেকৈ খুচৰা পইচা দি মানে এনেকৈ গাড়ী লোৱা, মানে কিন্তু বাহিৰত দেখিছোঁ, বাহিৰত ইউটিউবত ভিডিঅ' দেখিছোঁ, মানে বাহিৰত বহুত কিমান লাখ টকাৰে গাড়ীও কাৰো লৈছে, কিন্তু অসমত কিজানি প্ৰথমবাৰ হৈছে এনেকুৱা মই জানাত। মানে 100 কৰি এই পইচাখিনি মানে টুক কৰি থৈছে, তাৰপিছত গন্ধ সুবিধা হ'ব, মানে ডাইৰেক্ট টুকুৰিত ভৰাই যদি হ'ল ইয়াত। মানে এই পইচাখিনি বনোৱা হৈ গৈছে, গোটেইখিনি বনোৱা হৈ গৈছে। মানে ইয়াতে 2000কে হেৰি কৰা আছে, পলিথিনত আছে, আৰু ইয়াতে 3000 কৰি আছে, গোটেই মিলি 22000 আছে। চেনি টপলা মানে তাৰমানে গাড়ীখন ল'ব, গাড়ীখন ল'লে পইচাখিনি এনে দাদা আপুনি কিমান দিনত মানে জমা কৰিলে পইচাখিনি? এইটো মোৰ ষ্টেচনাৰী দোকান আছে, আপোনাৰ 1 টকা 2 টকা কৰি চকলেট ভাজা কিবা কিবি বিক্ৰী কৰি, হয় হয়, মোটামুটি 7-8 মাহত এইখিনি পইচা, মানে 7-8 মাহতে ইমানখিনি হৈ গৈছে। মানে আপুনি ভাবছিল নে কিমান আছে তাতে জমা, মানে কিমানখিনি আছে জমা? আপোনাৰ ধৰক এটা মোৰ সাজ আছে, হাজত অনুমান আছে 3000 কৰি জমা হয়। আৰু মোটামুটি আৰু কেইবছৰমান হ'লে গোটেইখিনি হৈ গ'ল হয়, পইচাখিনি হৈ গ'ল হয়। 3000 কৰি জমা হয়, কিন্তু এটা কৰি সাজ বজাই কৰি মই 7টা সাজ মানে জমা কৰি ৰাখি দিছোঁ। মোৰ অনুমান আছে এতিয়া মোটামুটি 21000 টকা হ'ব। মোটামুটি সেইখিনি হ'ল 22000 টকা, 22000 কিমানখিনি হৈছে। মানে এক্সট্ৰা বৈমত আছে, সেই বৈমৰ পৰা ঢালি দিছোঁ, তাতে 1000 আছে। মোটামুটি মোৰ টাৰ্গেট একেই হৈছে। ঠিকে আছে, অলপমান আৰু জমা কৰিলে মোটামুটি আপুনি কেছত গাড়ীখন খুচৰা পইচা ল'ব পাৰিলে, মোটামুটি আৰু 6 মাহমান পাছত ল'লে মই কেছ টকা দিয়ে ল'ব পাৰিলে। তথাপি এইখিনিও কম বস্তু নহয়, এইখিনিও বহুত হেৰি হৈ যায়। আপোনালোকে যদি কিবা চুজুকিৰ গাড়ীৰ প্ৰতি যদি ইণ্টাৰেষ্টেড হয়, বা কিবা যদি গাড়ীৰ বিষয়ে জানিব বিচাৰে, মই তলত ডিছক্ৰিপশ্যনত নাম্বাৰ দি দিম ডিলাৰত, তাত আপোনালোকে কল কৰি কণ্টেক্ট কৰিব পাৰিব, বা কিবা গাড়ীৰ বিষয়ে কিবা ইনকুৱাৰী কৰিব থাকিলে ইনকুৱাৰী কৰিব পাৰিব।